বহুত বেয়া হ'লে নিকিনো যে মিঠা নহয় নালাগে বাদে নিকিনো নহ'লে এই গাহৰিটো ইয়াৰ হয় 25,000 পাইছে মালিক আজি বজাৰলৈ গৈ আছোঁ সাপ্তাহিক বজাৰ আমাৰ গাঁৱত মঙলবাৰে বজাৰ বহে চ' এতিয়া বজাৰত গৈ আছোঁ আৰু আমি এতিয়া আৰু অলপ ঘূৰিলোঁ বজাৰখন সস্তা দি আছে চব্জিবোৰ তো লৈ লওঁ আৰু চব গাঁৱলীয়া বজাৰটো চব ভাল বস্তু ইয়াত দৰৱ দিয়া মাল বেছিকৈ নাহে চব গাঁৱলীয়া জেগা তো ভাল বস্তু আহে আৰু লোকেল মাল সস্তাতে পাওঁ চব্জি কিনিছ কি চব্জি গাহৰি মাংস ল'লোঁ আদা কেনেকুৱা লৈছ মটৰ কেনেকুৱা কেজি দাদা মটৰ কেনেকুৱা হয় 60 টকা অঁ মই আজি ময়ো দোকানে হৈ চাম দোকানীৰ লগত বহি চাম কেনেকুৱা লাগে বিক্ৰী হয়নে নহয় অলপ বহি চাওঁ দোকানত কেনেকুৱা লাগে ভাল মাল লোকেল মাল আপোনালোকৰ বেয়া মাল নিদিও 25 টকা কেজি আহা বাইদেউ কবি কেনেকুৱা 25 টকা দি আছে দাম সেইফালে কবি 50 কেনেকুৱা 5 টকা কেজি নেকি 5 টকা কেজি 25 টকা কেজি ভাল দিয়ক আছে বেয়া নিদিওঁ আপোনাক সৰু নাই দিয়ক আপোনাক বেয়া নিদিওঁ ভাল দিম এই চোৱা বেছিকৈ গ'ল 30 টকা দি 30 টকা মিলাই দিছোঁ নহ'লে আপোনাক 30 টকা মিলাই দিছোঁ 30 টকা দি দিব একেবাৰে নেকি ডাঙৰ দি দিছোঁ দেই এইটো কাটি কিনি দিদে না সেইটো কাটি কিনি দিদে এই নাই হোৱা তই নেজান বহুত বেছি দিছো এইকেইটা গাহৰি দানা বনাই দিবি গাহৰি দানা বনাই দিবি কি বেঙেনা ইমান সৰু যিখিনি ঘৰৰ বেঙেনা জাহাজী কল বিলাহী এই কলখিনি কেইটকা এই দাদা কল কেইটকা 10 টকা 20 টকা 3 কেইটকা কেইটা আছে কল কেইটা আছে ইয়াত কল কিনা আগত কল চেক কৰি চাইছে আমাৰ সদায় ইয়াৰ ওপৰতে ডিপেণ্ড হ'ব এতিয়া কিনিম নে নিকিনিম কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ক কিনিম নে নিকিনিম এই কিনিম নে নিকিনিম এইখিনি এতিয়া বেয়া হ'লে নিকিনো যে মিঠা নহয় নালাগে বাদে নিকিনো নহ'লে এইখন আমাৰ লাইনা বজাৰ এইটো আমাৰ বছ নগা কোমোৰা আনিছে দাদা পকৰি চিঙৰা নাই আলু চক পকৰি নবনাও নেকি পকৰি নবনাও পিঁয়াজি বনাবি নাই অঁ
वाह क्या सीन है वाह क्या सीन है ব্যস্ত টুকুয়া নিজৰ পৰা দিলে পকা পকা বাচি দিছোঁ দে কোৱেলিটি চা কি মজা কোৱেলিটি এইখিনি কি এইটো মালিকৰ মিলাই ল ঐ তাহাঁতি কৰি এইখিনি ঐ এই মাছ চা কেনেকা হয় জাহাজী গ'ল না চেনি গ'ল না এইটো হাইব্ৰিড চেনি গ'ল এই ডাঙৰটো জাহাজৰ নিচিনা আছো বগৈ প্ৰথমে টেষ্ট কৰিছে এইকেইটাই তাৰপিছত লৈ না নলয় ভাবিব আৰু ল'বি নাই ঐ ইমান খাই খাই এদাই কৰি দিবি নাকি অঁ মজা আছে বে খাব যাম ন কালিকে পঢ়ি মানে যাম লোকেল মাল আহে ভাল লাগে ইয়াত কবি কিনিলোঁ কোমোৰা অলপ খাই লওঁ চব্জি বিশ টকা আগে খোজাব পাৰে কচুটো খালে দিওঁ ভালকে আহিছে ন নাই নাই বগৰী নাই ঐ পাবলৈ কিনি পিনে খাবলৈ আছে আগতে আমি সেয়া 20 টকা খোজাব নাই নো খোজাব পাৰে কচুটো কোনে খাব নিজে খালে খাব খোজাব কাক আবে থাকক গাহৰি মেইন গাহৰি কেইটকা এনে কেইটকা গাহৰি 380 হে 380 গাহৰিটো মেইন এই বস্তুৱে গাহৰি বিক্ৰী কৰি 25,000 পালে এইটোৱে এই গাহৰিটো ইয়াৰ হয় 25,000 পাইছে মালিক আজি কিবা খোৱাবি নাই কি খোৱাবি হে এইটো গাহৰি বিক্ৰী কৰিলে ৰাতিপুৱাই 25,000 চুই আছে দেখো দে পাকেটে পুৰা গৰম নহয় জানো হে পাকেট চালে গম পাব দেখো দে আমাৰ এইফালে বাচন দোকানৰ দোকান আছে বাচন বৰ্তন দোকান আছে এইফালে কাপোৰ দোকান আমাৰ মুঠতে এনেকুৱা ঘৰ 3টা আছে এইফালে মণিহাৰী দোকান আইনা পনি ক্লিপ ধুনীয়া আৰু এইফালে চপল দোকান আছে মুড়ি দোকান এইফালে আমাৰ কাপোৰ বজাৰ কাপোৰ বজাৰ পকৰী দোকান পাণ দোকান এইফালে আমাৰ গেলামাল দোকান
মহাৰাজ ভাই গেলামাল দোকান আমাৰ এক চাইড আছে গেলামাল দোকান এইফালে তাৰপিছত এইফালে আছে কাপোৰ দোকান পকৰী দোকান এইফালে হাই খ্ৰীষ্টমাছ আছে খ্ৰীষ্টমাছৰ উপলক্ষে এইবোৰ আনিছে কোনো নহয় খ্ৰীষ্টমাছৰ উপলক্ষে আমাৰ দাদাই আনিছে এইটো কেইটকা আকৌ নাই এইটো কেইটকা 50 টকা এইটো কেইটকা ইমান দাম এনেই লগাই খাবৰ কাৰণে ইমান দাম লৈছে চাওক নাই বেছি দাম লৈছে আৰু এইফালে আছে খ্ৰীষ্টমাছৰ উপলক্ষে নতুন দোকান আহি গ'ল এইটো এটা দোকান এইফালে আমাৰ চব্জি বজাৰখন আছে চব্জি বজাৰ অঁ চব্জি বজাৰ নহয় চব্জি বজাৰ আমাৰ তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই